বিভাগৰ দলৰ মুখামুখ অগ্ৰসৰ কৰিছিল। Parade Commander Srimati Vaishali Bagsi, উপ-আৰক্ষী অধীক্ষক। এই প্ৰথমটিলৈ 142 BNCRPF গোলাঘাট নেতৃত্ব বহন কৰিছে SI সাচিব সাহেব। আমি সকলোকে হাত চপাই তেখেতসকলক আদৰিব কাৰণে জনাইছো। এয়া CIC মলিগৰ নেতৃত্ব বহন কৰিছে ASI PK সাহেব। এয়া গোলাঘাট ডিস্ট্রিক্ট এক্সিকিউটিভ ফোর্স ওমেন প্রফেশনাল নেতৃত্ব বহন কৰিছে WSI সংগীতা কলিতা। গোলাঘাট ডিস্ট্রিক্ট এক্সিকিউটিভ ফোর্স প্রফেশনাল নেতৃত্ব বহন কৰিছে ABSI নরেন চন্দ্র দত্ত। 30 APBM ডিস্ট্রিক্ট কাৰ্বি আংলং প্রফেশনাল গ্রুপ নেতৃত্ব বহন কৰিছে ABSI সারহানা তায়া। গোলাঘাট ডিস্ট্রিক্ট হোমগার্ড প্রফেশনাল হাবিলদার মাধু উজির। এয়া ডিআর কলেজ NCC বয়েজ নন প্রফেশনাল সিনিয়র নেতৃত্ব বহন কৰিছে ধৰ্মেন্দ্ৰ বৰা। কমার্স কলেজ NCC বয়েজ নন প্রফেশনাল সিনিয়র নেতৃত্ব আছে সমীরণ দুৱৰা। এয়া ডনবস্কো কলেজ NCC নন প্রফেশনাল সিনিয়র নেতৃত্ব আছে টিংডন ওয়াংচু। এয়া ফৰগাটিং কলেজ NCC বয়েজ নন প্রফেশনাল সিনিয়র নেতৃত্ব আছে ইউ শিৰোমণি শইকীয়া। এয়া ডিআর কলেজ NCC গার্লস নন প্রফেশনাল সিনিয়র নেতৃত্ব আছে অৰ্চনা বসুমতাৰী। SPB কলেজ NCC নন প্রফেশনাল সিনিয়র নেতৃত্ব বহন কৰিছে অম্বিকা নাৰ্জাৰী। এয়া ফৰকাটিং কলেজ NCC গাৰ্লছ নন প্ৰফেশনেল নেতৃত্ব বহন কৰিছে আণ্ডাৰ অফিচাৰ নিশিতা বৰা। কমাৰবন্ধা গাৰ্লছ কলেজ NCC নন প্ৰফেশনেল সিনিয়ৰ নেতৃত্ব বহন কৰিছে যমুনা ৰাণী দে। চান্দমাৰী হাইস্কুল বয়েজ জেনাৰেল গ্ৰুপ নেতৃত্ব বহন কৰিছে ৰীতা কেউড। ফৰকাটিং হায়াৰ ছেকেণ্ডেৰী স্কুল NCC বয়েজ নন প্ৰফেশনেল জুনিয়ৰ নেতৃত্ব বহন কৰিছে জাকিৰ ৰহমান। কেন্দ্ৰীয় বিদ্যালয় NCC নন প্ৰফেশনেল জুনিয়ৰ নেতৃত্ব গ্ৰহণ কৰিছে অমৃতা প্ৰিয়দৰ্শনী চুতীয়া। চেক্ৰেটাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল NCC গাৰ্লছ নন প্ৰফেশনেল জুনিয়ৰ নেতৃত্ব বহন কৰিছে চাইনি শইকীয়া। গভ বেজবৰুৱা হায়াৰ ছেকেণ্ডেৰী স্কুল স্কাউট ট্ৰুপ নেতৃত্ব বহন কৰিছে কুলদীপ গগৈ। চেক্ৰেটাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল নেতৃত্ব বহন কৰিছে শ্বৰীফ শ্বেখ। Sacred Heart High School Girls General Group নেতৃত্ব বহন কৰিছে তুষাৰ মল্লিকা ফুকন। জাতীয় বিদ্যালয় বয়েজ জেনারেল গ্রুপ নেতৃত্ব বহন কৰিছে উৎপল চাংমাই। ফৰকাটিং SS স্কুল বয়েজ জেনারেল গ্রুপ নেতৃত্বত আছে ৰুক্মা ভূঞা। Sacred Heart High School Boys General Group নেতৃত্বত আছে মাজুব আলী। কুশল কোঁৱৰ বাল্য ভৱন NCC গাৰ্লছ নন প্ৰফেশনেল জুনিয়ৰ
নেতৃত্বত আছে দেৱলীনা কোঁৱৰ। বৰ্ণ বৰদলৈ হাইস্কুল বইজ জেনেৰেল ট্ৰুপ নেতৃত্ব বহন কৰিছে পলাশজ্যোতি কোচ। জৱাহৰ নৱোদয় বিদ্যালয় এনচিচি গাৰ্লছ নন প্ৰফেচনেল জুনিয়ৰ নেতৃত্ব গ্ৰহণ কৰিছে গংগোত্ৰী হাজৰিকাই। জাতীয় বিদ্যালয় গাৰ্লছ জেনেৰেল ট্ৰুপ নেতৃত্ব বহন কৰিছে নবাব আৰফিন চুলতানাই।